বন্ধুসকল নমস্কাৰ। আজি আমি অৰুণাচলৰ লংডিঙলৈ বুলি ফুৰিবলৈ আহিছোঁ। সকলো আহিছোঁ, আমি সপৰিয়ালেৰে ফুৰিবলৈ আহিছোঁ। পাহাৰীয়া এই ৰাজ্যখনলৈ আহিবলৈ বহুত মন আছিল। আজি সেই সুবিধাকণ পালোঁ আৰু আহিবলৈ। পাহাৰৰ ওখ ওখ মনোমোহা এই ঠাইবিলাক চাবলৈ ভৈয়ামৰ পৰা সদায় মন যায়। কথাতে কয় নহয়, দূৰৰ পাহাৰ অতি মোহনীয়া। চাবলৈ আহিম বুলি আজি সেই সৌভাগ্যকণ হ'ল। আমি আজি আহিছোঁ অসম, অৰুণাচল আৰু নাগালেণ্ড সীমান্তৰ লংডিং চহৰলৈ। আপোনালোকে বাৰু পাহাৰীয়া এই ৰাজ্যখনৰ এই ঠাইখনলৈ কাহানিবা আহিছেনে? আপোনালোকে যদি আহে তেন্তে চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা আহিব পাৰিব আৰু সোণাৰীৰ পৰা আগলৈ সাপেখাতি হৈ মন জিলাৰ হৈ আহিব পাৰিব। অসম, অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তৰেদি। ইমান সুন্দৰ এই ঠাইখন, আপোনালোকে আহিলেহে গম পাব যে ইমান সুন্দৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰাণী অৰুণাচল। বছৰেকত বহু পৰ্যটক আহে এই অৰুণাচলত ভ্ৰমণ কৰিবলৈ। আপোনালোকে মূল গেটত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া এখন পাছ বনাব লাগিব। ইয়ালৈ আহিবলৈ হ'লে প্ৰত্যেকজন মানুহৰ এগেইনষ্টত 50 টকাকৈ পইচা ল'ব। গেট পাছ বনাব লাগিব। উল্লেখযোগ্য যে অৰুণাচলৰ সোমাবলৈ হ'লে পাছ বনাবই লাগিব আপোনাৰ গেটত। অসমৰ দৰে সম্পূৰ্ণ ফ্ৰীকৈ আপুনি ঘূৰিব নোৱাৰিব। ইয়াত বহুতো নীতি নিয়ম মানিব লাগিব। আপোনালোকে ইয়ালৈ আহিলে এটা কেৰি বেগ লৈ আহিব। আপোনালোকৰ যিবিলাক চিপছ খাব, অন্যান্য কিবা কিবি বস্তু খাব, সেই একেটা কেৰি বেগতে ভৰাই পুনৰ আকৌ আপুনি গাড়ীতে ভৰাই ঘূৰাই লৈ যাব লাগিব। ইয়াত ক'তো আপুনি পেলাব নোৱাৰিব, কাৰণ আপোনাৰ পেলাবলৈ মনেই নাযাব। ইমানেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। আপুনি আমাৰ গাড়ীৰ শব্দ আপোনালোকে শুনা নাই। আমি AC চলাই লৈছোঁ আৰু সম্পূৰ্ণ গ্লাছ বন্ধ কৰা আছে। যদিও বতৰ অলপ ডাৱৰীয়া, চিপ চিপ বৰষুণ পৰিছে, তথাপিতো গৰম আছে। গ্লাছত অলপ পানী পৰিছে। আমাৰ ভাইটি আছে, ভাইটিয়ে গাড়ী চলাইছে। ভাইটিক নেদেখুৱাওঁ আৰু, উঠিবলৈ মন কৰা নাই। বাকী ফেমিলি পিছফালে আছে, মোবাইল পিটিকি নিজৰ কামত ব্যস্ত। অৰুণাচলৰ প্ৰাকৃতিক দৃশ্য চাওক। আপুনি যদি শান্তি বিচাৰে, মনৰ শান্তি, ফুৰিবলৈ আহিবলৈ, নিশ্চয় অৰুণাচললৈ আহিব। অৰুণাচলৰ ইমান সুন্দৰ বিশুদ্ধ বতাহ, পলিউশ্যনবিহীন। চাওকচোন, ঘন ঘন কুঁৱলী, ইমান সুন্দৰ। এনেকুৱা ঠাইত আপোনাৰ আহিবলৈ মন নাযায়নে বাৰু? কৰ্মব্যস্ততা জীৱনৰ মাজত মই আজি আহিলোঁ। বন্ধুসকল চাওকচোন, উপভোগ কৰক অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য। মই কেমেৰাটো ইফালে সিফালে ঘূৰাই গৈ আছোঁ। মোৰ লগে লগে আপোনালোকেও চাই যাওক। চিপ বৰষুণ পৰিছে। নিৰ্ভেজাল এইবিলাক বাঁহৰ ঘৰ, এইবিলাক চাওক। এই পাহাৰীয়া ৰাজ্যখনৰ চাওকচোন, আমাৰ অসমত হোৱা হ'লে বা ভৈয়ামৰ জেগাত হোৱা হ'লে ৰাস্তাৰ কাষৰ হাবি কাটি সকলো তহিলং হ'লহেঁতেন। আৰু চাওক, সৌন্দৰ্যৰ ৰাণী হিচাপে খ্যাত অৰুণাচলত আলি কাষৰো ইমান সুন্দৰ। আগত বৰষুণ দিছে চাগে। আমি গৈ আছোঁ লংডিং চহৰলৈ।
একা বেকা পথ, খুব কম দোকান পোহাৰ কম আছে ৰাস্তাত। দূৰৈত টকলা টকলা পাহাৰ, তথাপিতো সৌন্দৰ্য। চাওকচোন এইবিলাক সৰু সৰু গাঁও। এখন সৰু দলং পাৰ হৈ আহিছোঁ। আমাৰ গাড়ী 80-90 স্পীডত চলি আছে। নেশ্যনেল হাইৱে 56B আমি আহি আছোঁ। এখন গাড়ী ক্ৰছ কৰিছোঁ। গাড়ীৰ সংখ্যা খুব কম বোধ কৰোঁ, আজি ডাৱৰীয়া বতৰ। ইয়াত ফুৰিবলৈ আহিলে আপুনি অতি ভদ্ৰ আৰু নম্ৰ ব্যৱহাৰে আহিব লাগিব। ইয়াৰ মানুহবিলাক অতি ভদ্ৰ আৰু নম্ৰ, জনসংখ্যা খুব কম। চাওকচোন কাষত কোনো ঘৰ নাই, খুব হেৰেঙা ঘৰ, জনবসতি খুব কম। কিবা বিপদ হ'লে আপুনি ইয়াত অকণমান অসুবিধাতো পৰিব পাৰে। অতি ভদ্ৰভাৱে আপুনি ওচৰৰ মানুহক সন্মানেৰে মাতি আনি ল'লে আপুনি আগবাঢ়ি যাব পাৰিব। অচিনাকি ঠাইত আহিছোঁ, ভয়ো লাগিছে চাওকচোন। আৰু এখন আমি ব্ৰিজ পাৰ হৈছোঁ, পাহাৰীয়া সৰু ব্ৰিজ। আগত বৰষুণ চাওকচোন, ডাৱৰ আছে, বৰষুণ। তথাপিতো পাহাৰৰ মাজত আহিছোঁ, বৰষুণ, হয়তো ৱাটাৰফল দেখিবলৈ পাম। বৰষুণ অলপ আগতে ইয়াত বৰষুণ দি গৈছে, আলিটো তিতি আছে। কি সুন্দৰ, ৱাও কি সুন্দৰ, চাওকচোন। এইবিলাক কি ঘৰ, সৰু সৰু বজাৰ গৃহৰ চাগে। আমি আৰু আগলৈ গৈ থাকিম। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, মই ভিডিঅ'টো সামৰিম আৰু আগলৈ কি পাওঁ আপোনালোকক জনাম। আপোনালোকে পাহাৰীয়া এই ৰাজ্যখনৰ লংডিং চহৰখন ভ্ৰমণ কৰিবলৈ নাপাহৰিব। অতি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। কিদৰে আহিব লাগিব আপোনালোকক ইতিমধ্যে মই কৈছোঁ। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ বন্ধুসকল। চাওক, ধন্যবাদ।